আমি সাধাৰণতে যেটো ফেসবুক চলাই আছো সেই ফেসবুকটো কোৱা হয় ফেসবুক প্রোফাইল একাউন্ট আৰু এই ফেসবুক প্রোফাইল একাউন্টৰ ভিতৰতে আৰু এটা ফেসবুক একাউন্ট খুলি ল'ব পাৰি আৰু সেই ফেসবুকটো কোৱা হয় ফেসবুক পেজ একাউন্ট আৰু এই ফেসবুক পেজ কেনেকৈ খোলা হয় কেনেকৈ ক্ৰিয়েট কৰা হয় আহক ভিডিও এটা চাই লওঁ প্ৰথমে ফেসবুক এপত ক্লিক কৰক তাৰ পাছত মুখলে ওপৰত থকা এই ত্ৰিদান আঁচ থকা নিজৰ ফটোত ক্লিক কৰক এবাৰ এই পেজেছ লিখা জায়গাত টিপি দিয়ক আৰু এবাৰ ক্ৰিয়েট অপচনত ক্লিক কৰক তাৰ পাছত এতিয়া এই গেট ষ্টাৰ্টেডত চুই দিয়ক এতিয়া পেজমেন্ট লিখা জায়গাত আপোনাৰ পেজৰ নামটো লিখক আৰু তলৰ নেক্সট লিখা জায়গাত টিপি দিয়ক এবাৰ আপোনাৰ পেজটোৰ কেটেগৰীটো সিলেক্ট কৰি লওক আৰু তলৰ ক্ৰিয়েট অপচনত টিপি দিয়ক এতিয়া ক্ৰিয়েট কন্টেন্ট এণ্ড কানেক্ট উইথ ফ্ৰেণ্ডছ অপচনটোত চুই অন কৰি দিয়ক আৰু তলৰ কন্টিনিউত ক্লিক কৰি দিয়ক এবাৰ ক্যামেৰা ছবি দুটা টিপি প্ৰোফাইল ফটো এটা আৰু কভাৰ ফটো এটা আপলোড কৰি তলৰ নেক্সট অপচনত ক্লিক কৰক এবাৰ পুনৰ নেক্সট অপচনত ক্লিক কৰক এতিয়া ডান কৰি দিয়ক এই ডান অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফেসবুক পেজটো ক্ৰিয়েট হৈ যাব বৰ্তমান ফেসবুকে কন্টেন্ট ক্ৰিয়েটৰসকলক ভিউছৰ ওপৰত ভিত্তি কৰি কিছু ইনকাম বা টকা দি আছে সেয়েহে আপোনালোকেও যদিহে সোশ্যাল মিডিয়াৰ জৰিয়তে ইনকাম কৰিম বুলি ভাবি আছে তেন্তে ফেসবুকত আজি পেজ এটা বনাই লওক আৰু ফেসবুকৰ নীতি নিয়মৰ মাজে নিয়মীয়াকৈ কন্টেন্ট আপলোড কৰিবলৈ আৰম্ভ কৰি দিয়ক ফেসবুক পেজৰ কন্টেন্টবোৰ হৈছে ফটো ষ্টৰী ৰিলছ ভিডিও লং ভিডিও লাইভ ভিডিও আৰু টেক্সট কন্টেন্ট আপোনালোকৰ কন্টেন্টৰ ওপৰত ভিত্তি কৰি ফেসবুকে নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই দিব আমি সাধাৰণতে যেটো ফেসবুক চলাই আছো সেই ফেসবুকটো কোৱা হয় ফেসবুক প্রোফাইল একাউন্ট আৰু এই ফেসবুক প্রোফাইল একাউন্টৰ ভিতৰতে আৰু এটা ফেসবুক একাউন্ট খুলি ল'ব পাৰি আৰু সেই ফেসবুকটো কোৱা হয় ফেসবুক পেজ একাউন্ট আৰু এই ফেসবুক পেজ কেনেকৈ খোলা হয় কেনেকৈ ক্ৰিয়েট কৰা হয় আহক ভিডিও এটা চাই লওঁ প্ৰথমে ফেসবুক এপত ক্লিক কৰক তাৰ পাছত মুখলে ওপৰত থকা এই ত্ৰিদান আঁচ থকা নিজৰ ফটোত ক্লিক কৰক এবাৰ এই পেজেছ লিখা জায়গাত টিপি দিয়ক আৰু এবাৰ ক্ৰিয়েট অপচনত ক্লিক কৰক তাৰ পাছত এতিয়া এই গেট ষ্টাৰ্টেডত চুই দিয়ক এতিয়া পেজমেন্ট লিখা জায়গাত আপোনাৰ পেজৰ নামটো লিখক আৰু তলৰ নেক্সট লিখা জায়গাত টিপি দিয়ক এবাৰ আপোনাৰ পেজটোৰ কেটেগৰীটো সিলেক্ট কৰি লওক আৰু তলৰ ক্ৰিয়েট অপচনত টিপি দিয়ক এতিয়া ক্ৰিয়েট কন্টেন্ট এণ্ড কানেক্ট উইথ ফ্ৰেণ্ডছ অপচনটোত চুই অন কৰি দিয়ক আৰু তলৰ কন্টিনিউত ক্লিক কৰি দিয়ক এবাৰ ক্যামেৰা ছবি দুটা টিপি প্ৰোফাইল ফটো এটা আৰু কভাৰ ফটো এটা আপলোড কৰি তলৰ নেক্সট অপচনত ক্লিক কৰক এবাৰ পুনৰ নেক্সট অপচনত ক্লিক কৰক এতিয়া ডান কৰি দিয়ক এই ডান অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফেসবুক পেজটো ক্ৰিয়েট হৈ যাব বৰ্তমান ফেসবুকে কন্টেন্ট ক্ৰিয়েটৰসকলক ভিউছৰ ওপৰত ভিত্তি কৰি কিছু ইনকাম বা টকা দি আছে সেয়েহে আপোনালোকেও যদিহে সোশ্যাল মিডিয়াৰ জৰিয়তে ইনকাম কৰিম বুলি ভাবি আছে তেন্তে ফেসবুকত আজি পেজ এটা বনাই লওক আৰু ফেসবুকৰ নীতি নিয়মৰ মাজে নিয়মীয়াকৈ কন্টেন্ট আপলোড কৰিবলৈ আৰম্ভ কৰি দিয়ক